নমস্কাৰৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই ভাস্কৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ গহপুৰ বৰঙাবাৰী দীপৰাৰ শ্ৰী শ্ৰী মা কল্যাণী থানলৈ। সেয়েহে 9:30 বজাৰ লগে লগে আমি সকলো এয়া গাড়ীত বহি যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি আহি পালোহি চতিয়া চেণ্টাৰ। চতিয়া চেণ্টাৰত অলপ বজাৰ কৰিবলগীয়া আছিলে, সেয়েহে অলপ বজাৰ কৰি ল'লোঁ। বজাৰ কৰি হ'ল, এতিয়া আকৌ পুনৰ গাড়ীত বহিছোঁ। কল্যাণী মা থানলৈ কোন কোন আহিছে কমেণ্ট কৰি জনাবচোন। এতিয়া আহি পালোঁ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলিত অলপ কল আৰু কিবা বজাৰ কৰিবলগীয়া আছিলে, সেই বজাৰসমূহো কৰি ল'লোঁ। কৰি লৈ আকৌ পুনৰ গাড়ীত বহি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া গাড়ীত বহি বহি গান শুনি শুনি আহি আছোঁ। এয়া আহি পালোহি কল্যাণী থানৰ পুৰণা ভাগলৈ। পুৰণা ভাগ যাওঁতে পাৰ হৈ যায়, সেইবাবে ভাবিলোঁ পুৰণা ভাগত এখন শৰাই দি চাকি বন্তি জ্বলাই সেৱা কৰি যাওঁ। এই গেটখনেদি সোমাই যাব লাগে। পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আগলৈ চাওঁ। ইয়াতে বলি দিয়া হয়। এয়া চাৰিওফালৰ পৰিৱেশ। বাথৰুমটোত কি লিখা আছে চাওকচোন, মোক পানী ঢালক। এতিয়া সেৱা সৎকাৰ কৰিলোঁ, চাকি বন্তি জ্বলাই লৈ সকলোৱে আশীৰ্বাদ ল'লোঁ। আমি যিটো সময়ত গৈছিলোঁ সেই সময়তে থানভাগৰ দবাও কোবাবৰ সময় হৈছিলে। সেৱা সৎকাৰ কৰি এয়া আকৌ গাড়ীত উঠিলোঁ। গাড়ীত উঠি এয়া পালোহি কল্যাণী থানৰ নতুন ভাগলৈ। আহি গম পালোঁ ইয়াত ভাগৱত পাঠো হৈ আছে। এতিয়া চাকি জ্বলাবৰ বাবে দোকানৰ পৰা কিনি ল'লোঁ শৰাই, যিহেতুকে আমি ঘৰৰ পৰা লৈয়ে আহিছিলোঁ। থালখনতে চাকি আৰু শৰাই সকলোখিনি সজাই লৈ এয়া আমি মন্দিৰৰ ফালে আগবাঢ়িলোঁ। আহিয়ে প্ৰথমে শৰাইখন জমা দি ল'লোঁ। শৰাইখন জমা দিওঁতে চাওকচোন, এয়া টোপন এটা দিছে সকলোকে। এতিয়া চাকি ধূপ জ্বলাই সকলোৱে সেৱা সৎকাৰ কৰি ল'লোঁ। ঘৰৰ পৰা গাখীৰো লৈ আহিছিলোঁ, সেইবাবে গাখীৰখিনি শিৱলিংগত ঢালি ল'লোঁ। এইফালে অখণ্ড ভাগৱত আৰম্ভ হৈ আছে। ভাগৱত পাঠৰ দৃশ্য অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এতিয়া ভাবিলোঁ থানভাগৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাওঁ। এইখন কল্যাণী থানৰ মেইন গেট। এই গেটখনৰ মাজেদিয়ে সোমাই যাব লাগে। এয়া ইয়াৰ দোকানসমূহ। বহুতো হয়তো এই থানভাগলৈ নিশ্চয় আহিছে। কোন কোন আহিছে জনাবচোন কমেণ্ট কৰি। আমি আচলতে বলি দিবৰ বাবে হাঁহ দুটাও লৈ আহিছিলোঁ, কিন্তু ভাগৱত পাঠ হৈ থকাৰ বাবে ইয়াত এইকেইদিনৰ কাৰণে বলি দিয়া প্ৰথাটো বন্ধ কৰি থৈছে। আমি ইয়াত ভাত খাই যাম বুলি চাউল, দালি, আলু, বাচন বৰ্তন, খৰি খেৰ সকলোখিনি যোগাৰ লৈ আহিছিলোঁ, কিন্তু ভাগৱত পাঠ হৈ থকাৰ বাবে ইয়াত বেলেগে বনাই খোৱাটো বন্ধ কৰি থৈছে। আমাৰ ভাগ্য আচলতে ভাল, কিয়নো কল্যাণী মাৰ থানত ভাগৱত পাঠ আৰম্ভ হৈ থকাৰ দিন এটাতে আমি আহি ইয়াত পাইছোঁহি। এতিয়া আহিল ফটোশ্বুটৰ সময়। এই ঠাইখনতে সকলো ফটো উঠি ল'লোঁ। বৰ্তমান সময়ত যিহেতুকে ফটোটো মেইন, সেইবাবে সকলো ফটো উঠি ল'লোঁ। এই বগা বগা মূৰ্তিখিনি যে দেখিছে, এইখিনি ৰূপৰ মূৰ্তি। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই সেৱাঘৰটো যে দেখিছে, এই ঘৰটোতে শিৱৰাত্ৰিৰ পৰা যজ্ঞ আৰম্ভ কৰিছে। এতিয়াও বাৰু হৈয়ে আছে যজ্ঞ। এতিয়া আহিলোঁ এই পুখুৰী পাৰলৈ। জনবিশ্বাস মতে এই পুখুৰীটোত 3 পাক 7 পাক বা এপাক বিজুৰীয়াকে যেই পাক ঘূৰে, সেই পাক ঘূৰিলে হেনো মনৰ বাঞ্ছা পূৰ্ণ হয়। মই বাৰু 3 পাক ঘূৰিলোঁ। এই পুখুৰীটো খান্দিছিল আৰিমত্ত ৰজাই, আৰু জানিব পৰা মতে ইয়াৰ মাটিকালি প্ৰায় 52 বিঘা। তাৰপিছত খালোঁ প্ৰসাদ। মন্দিৰৰ প্ৰসাদৰ সোৱাদেই সুকীয়া, নহয়নে বাৰু? প্ৰসাদকেইটা খাই আপোনালোকক কল্যাণী থানৰ পিছফালৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আহিলোঁ ভাগৱত পাঠ অকণ শুনো বুলি, আৰু আপোনালোককো লগতে শুনাওঁ বুলি। আহকচোন সকলোৱে ভাগৱত পাঠ অকণো শুনো।
অলপ সময় ভাগৱত শুনাৰ পিছত আমি পুৰি আৰু ভাজি খাবলৈ আহিলোঁ। এয়া পুৰি আৰু ভাজি খাই আছোঁ। খাবলৈ বাৰু ভাল হৈছিলে পুৰি ভাজিখিনি। পুৰি ভাজি কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। এয়া ইয়াতে সকলো বহি এনেদৰে পুৰি ভাজি খাই আছে। খাই বৈ লৈ অলপ সময় ঘূৰি পকি আমি এয়া পুনৰ কল্যাণী মাৰ ওচৰত সেৱা জনাই ঘৰলৈ যাবলৈ ওলাইছোঁ। কিন্তু সেই সন্তান যেতিয়া ডাঙৰ হৈ যায় পঢ়া শুনা কৰি সন্মানীয় ব্যক্তি হৈ যোৱাৰ পাছত বোলে কয় মই এই পিতৃ ঘৰৰ পৰা এই পিতৃৰ এয়া পুনৰ কল্যাণী মাৰ ওচৰত মূৰ দোৱাই আমি ঘৰলৈ বুলি আকৌ গাড়ীত উঠিছোঁ। যাব সময়ত যিহেতুকে পুৰণি থানখনত শৰাই দি থৈ গৈছিলোঁ, সেয়েহে শৰাই পাতখন ল'বলৈ পুনৰ সোমালোঁ। এয়া শৰাই পাত লৈ পুনৰ আকৌ গাড়ীত উঠি ঘৰলৈ যাত্ৰা কৰিলোঁ। এয়া আহি বিশ্বনাথ চাৰিআলি পালোঁহি। বিশ্বনাথ চাৰিআলিত আকৌ আমাৰ গাড়ীখনৰ তেল নাইকিয়া হ'ল, সেইবাবে তেল ভৰাই লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম।